प्राप्ति ठाकुर लगते सत्यप्रभा बरा और प्रेमचंद्र बरा और मंचर उपविष्ट माननीय मंत्री सांसद और विशिष्ट व्यक्तिসকলক এজিচিএৰ তৰফৰ পৰা সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। আজি এই অনুষ্ঠানৰ আগৰণি ভাষণ আগবঢ়াবলৈ সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰক অনুৰোধ জনাইছো। प्रकल्प सन्दर्भत आमी प्रस्तुत करा एटी छुटी भिडिओ आपनालोकলৈ আগবঢ়াব বিচাৰিছো। অসমৰ উদ্যোগিক জগতক লৈ এক ঐতিহাসিক পদক্ষেপৰ সাক্ষী হ'বলৈ সাজু হৈছে অসমবাসী। উজনি অসমৰ প্ৰাকৃতিক গেছ বিতৰণৰ জৰিয়তে চাহ উদ্যোগৰ লগতে অন্যান্য সৰু বৰ উদ্যোগক বিশেষভাৱে উদগনি যোগাবলৈ এয়া এক অনন্য পদক্ষেপ। প্ৰাকৃতিক গেছৰ পৰিবহণ তথা বিতৰণৰ অৰ্থে ৩১ মাৰ্চ ১৯৬২ বৰ্ষত স্থাপন হোৱা এক প্ৰতিষ্ঠান হৈছে অসম গেছ কোম্পানী লিমিটেড। বৰ্তমানৰ প্ৰেক্ষাপটত ১৩০০তকৈও অধিক বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে ৫০,০০০তকৈও অধিক ঘৰুৱা উপভোক্তাক অবিৰতভাৱে প্ৰাকৃতিক গেছৰ যোগান সফলতাৰে লৈ যাবলৈ সক্ষম হোৱা এই প্ৰতিষ্ঠানটোৰ বাবে অন্য এক অনন্য সংযোজন হৈছে নামবৰ গোলাঘাট নুমলীগড় পাইপলাইন প্ৰকল্প।
গোলাঘাট, বৰপথাৰ, সৰুপথাৰ তথা দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ প্ৰাকৃতিক গেছৰ যোগানৰ জৰিয়তে অসমৰ চাহ উদ্যোগৰ বাবে এক বিশেষ ভূমিকা পালন কৰিব। অন্যান্য সৰু বৰ উদ্যোগ প্ৰতিষ্ঠানলৈ প্ৰাকৃতিক গেছৰ যোগান ধৰি উদ্যোগিক সম্প্ৰসাৰণত উদগনি যোগাব, লগতে অঞ্চলটোৰ ঘৰুৱা গ্ৰাহকসকলক এই প্ৰকল্পই বিশেষভাৱে উপকৃত কৰিব। মুঠ 190 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পৰ জৰিয়তে পূৰ্বৰ 450টা চাহ উদ্যোগৰ তালিকাত নতুনকৈ সন্নিৱিষ্ট হ'বলৈ গৈ আছে 80টা নতুন উদ্যোগ। প্ৰকল্পটোত থকা ভৌগোলিক দিশবোৰ এনেধৰণৰ: শাখা 1 নাম্বৰ GGS, থোৰাঘাট GGS, উৰিয়ামঘাট কম্প্ৰেছৰ ষ্টেচন। শাখা 2 হেনচোৱা SB ষ্টেচন। শাখা 3 থোৰামুখ SB ষ্টেচন, নুমলীগড় টাৰ্মিনেল ষ্টেচন, হালমিৰামুখ টাৰ্মিনেল ষ্টেচন। সমগ্ৰ প্ৰকল্পটোৰ পাইপলাইনৰ দৈৰ্ঘ্য 100 কিলোমিটাৰ। ONGC নম্বৰ 8ৰ পৰা 60,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ আৰু থোৰাঘাটৰ পৰা 70,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ সংগ্ৰহ হ'ব। কেন বেদান্তা হাজাৰিগাঁৱৰ 8ৰ পৰা 1 লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ সংগ্ৰহ কৰা হ'ব। হাজাৰিগাঁও CNG প্লাণ্ট কেন বেদান্তৰ 8ৰ পৰা সংগৃহীত 1 লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ সৰবৰাহ আৰু বিতৰণৰ লগতে হাজাৰিগাঁৱত স্থাপন কৰা হৈছে CNG মডেল ষ্টেচন। এই ষ্টেচনত সংকুচিত প্ৰাকৃতিক গেছৰ উৎপাদনৰ জৰিয়তে অঞ্চলটোৰ যান বাহনসমূহত উপলব্ধ হোৱাকৈ CNG ইন্ধন যোগান ধৰা হ'ব। প্ৰদূষণমুক্ত সেউজ ধৰাৰ বাবে এয়া এক বৃহৎ পদক্ষেপ। এই প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু এই বৰ্ধিত গেছৰ সফল ব্যৱসায়িক প্ৰয়োগেৰে অসম গেছ কোম্পানীয়ে বাণিজ্যিক ক্ষেত্ৰখনত আৰু সফলভাৱে আগুৱাই যাব পাৰিব। এই কামখিনি সম্পূৰ্ণ হোৱাত আৰু অসমৰ প্ৰাকৃতিক গেছ যোগান ধৰি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ইয়াৰ যদি অসম গেছ কোম্পানীয়ে অতিৰিক্তভাৱে প্ৰায় 9,000 কোটি টকাৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰিব আৰু অসম চৰকাৰেও প্ৰায় 50 কোটি টকাৰ ভেট ৰয়েলটি হিচাপে পাবলৈ সক্ষম হ'ব। অসমৰ ঔদ্যোগিক জগতক লৈ এক অনবদ্য সংযোজন NGN প্ৰকল্প আৰু হাজাৰিগাঁওস্থিত CNG মডেল ষ্টেচনৰ শুভ উদ্বোধনে এক যুগান্তকাৰী পদক্ষেপ ৰূপে চিহ্নিত হৈ ৰ'ব। ধন্যবাদ। গোলাঘাট নুমলীগড় প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প আৰু গোলাঘাটৰ হাজাৰিগাঁৱৰ CNG মডেল ষ্টেচনৰ শুভ উদ্বোধনৰ এই সভাত সমবেত অসম চৰকাৰৰ সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়া, অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া ডাঙৰীয়া, সন্মানীয় বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, গেছ কোম্পানী লিমিটেডৰ ভাইচ চেয়াৰমেন ইন্দ্ৰ গগৈ ডাঙৰীয়া, গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক বকুল চন্দ্ৰ স্বৰ্গীয়াৰী ডাঙৰীয়া, জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীণকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সুধীবৃন্দ, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকল, প্ৰাকৃতিক গেছৰ পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰখনৰ অগ্ৰণী প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে ৰূপায়ণ কৰা নম্বৰ গোলাঘাট নুমলীগড় প্ৰাকৃতিক গেছ লাইন প্ৰকল্প আৰু গোলাঘাটৰ হাজৰিগাঁৱত স্থাপন কৰা CNG মডেল ষ্টেচনৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। ভাৰত চৰকাৰৰ গেছ ভিত্তিক অৰ্থনীতি গঢ়াৰ লক্ষ্যত বাস্তৱায়িত কৰাৰ উল্লেখযোগ্য ভূমিকা ল'বলগীয়া এই প্ৰকল্প দুটাৰ সফল ৰূপায়ণৰ বাবে মই আছাম গেছ কোম্পানী লিমিটেডৰ বিষয়া কৰ্মচাৰীৰ লগতে
স্থানীয় ৰাইজৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত অসম গেছ কোম্পানী লিমিটেডৰ এক বৰ্ণিল ইতিহাস আছে। অসমত তেল আৰু প্ৰাকৃতিক গেছ খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান অসম অইল কোম্পানী আৰু বাৰ্মা অইল কোম্পানীৰ ইতিহাস বিজড়িত। দুলীয়াজানত 1962 চনৰ 31 মাৰ্চ তাৰিখে অসম চৰকাৰৰ উদ্যোগত অসম গেছ কোম্পানী প্ৰতিষ্ঠা হৈছিল। 1947 চনত নামৰূপত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদলৈ প্ৰাকৃতিক গেছৰ ব্যৱসায়িক ভিত্তিক যোগান আৰু সৰবৰাহেৰে কোম্পানীটোৱে ঔদ্যোগিক ক্ষেত্ৰখনত সবল খোজ পেলাবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত নামৰূপ সাৰ কাৰখানা আৰু অসম পেট্ৰকেমিকেলছ লিমিটেড সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, কেনেকুৱা লাগিলে মুখ্যমন্ত্ৰীক লগ কৰি? চেলফি মাৰিছা নিশ্চয়? চেলফি নাই মোৰ হাত মিলাই চেলফি আমি অকল হাতে মিলাইছোঁ। চেলফি আমাৰ এইটো চাগে মই কাটি থৈ দিম এতিয়া প্ৰিজাৰ্ভ কৰি পাৰি না?